নমস্কাৰ বন্ধু বান্ধৱীসকল ডেইজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বহু পৰিচিত ডেলগনা কফিৰ ৰেচিপি। আহকচোন চাওঁ আমি এই ৰেচিপিবিধ কেনেকৈ বনালোঁ। এতিয়া ডেলগনা কফিৰ বাবে মই এনেকুৱা ডাঙৰ চামুচেৰে 2 চামুচ কফি ইনষ্টেণ্ট কফি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এয়া 2 চামুচ দিছোঁ। তাৰপিছত চেনি 3 চামুচ দিম। একেখন চামুচে হ'ব লাগিব। ইয়াত মই 2 চামুচ কফি আৰু 3 চামুচ চেনি একেখন চামুচে দিলোঁ। ইয়াত এতিয়া মই 2 চামুচ আধা সেই একেখন চামুচেৰে গৰম পানী দি দিম। আৰু আপোনালোকে যদি ষ্ট্ৰং কফি খায় তেতিয়াহ'লে 2:2 কৰিব, মানে 2 চামুচ কফি 2 চামুচ চেনি আৰু 2 চামুচ গৰম পানী দিব। মই মেল্ট কফি খাই ভাল পাওঁ, সেইকাৰণে মই ইয়াত 2 চামুচ কফি 3 চামুচ চেনি আৰু 2 চামুচ আধা গৰম পানী দিছোঁ। এতিয়া মই এইখিনি হেণ্ড ব্লেণ্ডাৰ দি পেলাই ভালদৰে মিক্স কৰিম। একদম হুইপিং ক্ৰীমৰ দৰে হ'ব লাগিব। হৈ গৈছে। এয়া চাওক, ইয়াৰ পৰা এনেকৈ পৰিব নালাগিব। এনেকুৱা হুইপিং ক্ৰীমৰ যিটো কনচিষ্টেঞ্চি, এনেকুৱা কনচিষ্টেঞ্চি হ'ব লাগিব। আৰু যিসকলৰ ঘৰত হেণ্ড ব্লেণ্ডাৰ নাই তেওঁলোকে চামুচেদি কৰিব পাৰিব, তেতিয়া সময়টো অলপ বেছি ল'ব, 15-20 মিনিটমান সময় ল'ব। কিন্তু এনেকুৱা হ'ব লাগিব, চামুচে কৰিলেও সেইটো ভালদৰে মন কৰিব। এয়া মই এটা গিলাচত গাখীৰ লৈ লৈছোঁ, আধা গিলাচ। আৰু ইয়াত এই 2টা বা 3টা আইচ কিউব দি দিছোঁ। মই ইয়াত 2টা দিছোঁ, এইখিনি দি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰত হুইপ কৰি থোৱা কফিখিনি ইয়াত ওপৰত দি দিম। এই গাখীৰখিনি গৰম কৰি একদম একেবাৰে গৰম কৰি এনেকুৱাকৈ কফি এইখিনি হুইপ কৰি ইয়াৰ ওপৰত দি দিব। যিখিনি আইচ খাব নোৱাৰে, যিখিনি লোকৰ টনচিলৰ প্ৰব্লেম আছে, সেইখিনিৰ কাৰণে কৈছোঁ। এতিয়া এই গাখীৰখিনিৰ ওপৰত মই হুইপ কৰি থোৱা কফিখিনি এনেদৰে দি দিলোঁ। আৰু এতিয়া ইয়াত অকণমান কফি পাউডাৰ হাতেৰে স্প্ৰিংকল কৰি দিম। এয়া ডেলগনা আইচড কফি ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ প্ৰথমতেই পায়। থেংক ইউ।